Hello guys, here's episode 3 of trying untried snacks. Milky Miss Kepler মই দুটা ডাৰ্ক চকলেট আনিছিলোঁ। এটা আছিল হেজেলনাট আৰু এটা আছিল ফ্ৰুইটেড নাট আৰু ইয়াৰ প্ৰাইস 60 रुपीसকে আছিল এটাৰ আৰু দুটা ফ্লেভাৰো পাইছিলোঁ। এটা আছিল মিল্ক চকলেটত হেজেলনাটৰ আৰু এটা আছিল কিবা সল্টৰ যেহেতু মই মিল্ক চকলেট খাই ইমান এটা ভাল নাপাওঁ সেই মই ডাৰ্ক চকলেট দুটাকে আনিলোঁ। ফাৰ্ষ্টত মই ট্ৰাই কৰিলোঁ হেজেলনাটটো আৰু ইয়াৰ টেষ্টটো যে আমুলৰ ডাৰ্ক চকলেট একেবাৰে সিমিলাৰ আছিল। খাবলৈ যেহেতু মই ডাৰ্ক চকলেট ভালে পাওঁ সেই মইতো ভাল পাইছোঁ। তাপা মই ফ্ৰুইটেড নাটটো ট্ৰাই কৰিলোঁ আৰু হেজেলনাট আৰু ফ্ৰুইটেড নাটৰ চকলেট দুটাৰে সেম আছিল টেষ্টটো, কিন্তু ইয়াত যেহেতু খিচমিচ দিয়া গৈছে সেই খিচমিচৰ অলপমান টেষ্ট আহিছিল, কিন্তু অলপমান জালুকৰো টেষ্ট আছিল ইয়াত। খাই বাৰু মই ভালে পাইছোঁ আৰু আপোনালোকেও যদি ডাৰ্ক চকলেট খাই ভাল পায় ট্ৰাই কৰি চাব পাৰে, আমুলৰ নিচিনাই হয় টেষ্টটো। আৰু ইয়াত মই ৰেট কৰিব বিচাৰিছোঁ 9 out of 10 আৰু যোনখিনিয়ে আপোনালোকে যদি মিল্ক চকলেট ভাল পায় মিল্ক চকলেটতো আছে সেয়ে আপোনালোকে হেতু ট্ৰাই কৰি চাব পাৰে। সো আজিলৈ আহিছোঁ, বাই।